Hey guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ বাবে স্বাগতম জনাইছো। আৰু মই তিনচুকীয়াত ফুৰিবলৈ গৈছিলো তাৰ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। ভিডিওটো চাই যাব শেষলৈকে। কেনেকুৱা লাগিল মানে আপোনাৰ? তোমাক যে বহুত ধুনীয়া লাগে, মোৰ যে বহুত ভাল লাগে। আৰু থাকি যাবা তুমি ইয়াতে আমাৰ ঘৰত। আৰু মোৰ যে দুজনী বেটি না। এজনী ডাঙৰ বেটি, এজনী সৰু বেটি। আৰু কি বনাই খোৱালো কৈ দিয়ক। তুমি মোক কি বনাই খোৱালা? চাটনি বনাই খোৱালা, দালি চাটনি বনাই, মানিমুনি চাটনি বনাই খোৱালা, মুড়ি ঘণ্টা খোৱালা। কাইলৈ পৰা এতিয়া কি খিচিৰি খোৱালো, ঢেৰ বস্তু খোৱালো, পাহৰি গৈছো কি বনাইছো। বিলাহী চাটনি, বিলাহী চাটনি আৰু কিবা বনাইছো। তাৰপিছত তোমাৰ নৰসিংহ। কাইলৈ পৰা কি খাম? আহা পৰা যিটো বনাই খুৱাই আছো বাবা। কাইলৈ এতিয়া যামগৈ। আৰু কাইলৈ পৰা কি খাম এতিয়া? কাইলৈ পৰা মনত পৰিব নাই? মই লগাইছিলো নেকি? মনত পৰিব নে? কেলে নপৰিব? তুমি ঘৰলৈ গৈ আকৌ গুচি আহিবা। বুজিম। আৰু আবা মা কি হ'ব? আবা মা থাকিব, কেতিয়াবা আহি যাব আমাৰ মা, কেতিয়াবা মই থাকিব। বহুত ভাল লাগিছে আৰু বহুত ফ্ৰী হয়, ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু কাইলৈ যামগৈ বাবা। আপোনালোকলৈ বহুত মনত পৰিব। মোৰো মনত পৰিব বহুত, ইমান বনাই মেলি খোৱালা। আৰু দেৰগাঁও যাব আপোনালোক? যাব লাগিব। ইমান ধুনীয়াকে বনাই মেলি খোৱালা আৰু কথা পাতিলে ভাল লাগিলে। কালি গুচি গ'লে বেয়া লাগিব আৰু। এইফালে হওক, ফোন কৰিলে হওক। এতিয়া আপোনালোক যাব আমাৰ ঘৰ, তেতিয়াও বনাই খুৱাম, হয় নে? বনাই খুৱাবা আৰু মই অকলে হৈ যাম। আকৌ আহিম নহয়, আকৌ আহিলে ভাল লাগিব। তাৰপিছত কেনেকুৱা লাগিলে? ভাল লাগিলে আৰু বহুত ভাল লাগিলে। বনাই মেলি খোৱালে একদম চাটনি কিবা কিবি ঢেৰ বস্তু বনাই খোৱালে, হয় নাই? আৰু কাইলৈ গুচি যাম নহয়, কাইলৈ গুচি যাব কাৰণে চব বস্তু মোলৈ মনত পৰিব নাই? দোৱা কৰক মোলৈ। ঠিক আছে, দোৱা কৰিম বাৰু মই দেই। ভালে কালে ৰাখো ছোৱালীজনী, ল'ৰা এটা ভাল পাওঁ, হয় নাই? কি কম হয় নাই? তাকে বেয়া লাগিব দেই। আপুনি আমাৰ ঘৰ যাব দেৰগাঁও? ঠিক আছে, যাম। চানৰ লগতে যাম আৰু কেতিয়াবা গ'লে মানে। আৰু কাইলৈৰ পৰা মই নাথাকো নহয়, মনত পৰিব নাই? এই গুচি যোৱাৰ পাছত মই কান্দিব পাৰিছো। এনেকে কৈ দিয়ক, মোৰ চেনেলটো, এই চেনেলটো এনেকে কৈ দিয়ক, এই চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। নানিয়েও মোক বহুত মৰম কৰিলে দেই। ভাল লাগিছে দেই, ইমান বস্তু বনাই খোৱালে মোক। মনত পৰিব দেই কালি গুচি যালে মোক বহুত বেয়া লাগিব দেই। আৰু কেতিয়াবা লগ পাওঁ, কেতিয়া নাই মই মৰি যাওঁ যদি। এইবোৰ নক'বচোন, আনলে আপোনাক বহুত দিন আয়োগ দিয়ক। আৰু দেখি পাম নে নাই, হয় নাই? পাব, কেলে নাপাব ন? বাবা সেইবোৰ কথা নক'ব। সঁচাকৈ মোক বহুত বেয়া লাগিছে দেই। গুচি যালে কালি ইমান বেয়া লাগে, মই কান্দিব পাৰিছো, চকুৰ পানীতে ওলাব মোৰ। সঁচা ইমান দিন থাকিলে নে বনাই মেলি ইমান খোৱালে, ইমান ধুনীয়াকৈ নহয়, মনত পৰিব নাই? তেতিয়াহ'লে মনত পৰিলে মানে বেয়া নালাগিব। সেইটোৱে কৈছোঁ মই, সেইটো কাৰণে মই কৈছোঁ আল্লাই ভালে ছোৱালীজনী ভালে দিয়ক, আৰু কেতিয়াবা ভাল খবৰ পাম, ভাল খবৰ আৰু লগ পাম। আকৌ দেৰগাঁও যাম কৈ দিয়ক। দেৰগাঁও যাম ফুৰিবলৈ, আৰু বৰমাৰ লগত আকৌ লগ পাম। ভাল লাগিছে, বহুত ভাল লাগিছে। জেগাডোখৰ বহুত ধুনীয়া হয়, আৰু বিশেষকৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টটো বহুত ডাঙৰ বুলি কোৱা হয়। আৰু এতিয়া বৰ্তমান আমি আছোঁ ডিংজানত, যিটো নেকি আধা তিনিচুকীয়া আৰু আধা ডিব্ৰুগড় পৰে, মানে ডিষ্ট্ৰিক্টৰ মাজত। আৰু বহুত ধুনীয়া ধুনীয়া জেগা আছে,
আমি কৰিছোঁ হয় নাই চবেই মিলি পেলাই বহুত ফূৰ্তি কৰিছোঁ আৰু ৱেডিং এটেণ্ডো কৰিছোঁ যিটো নেকি আদাৰ কাষ্টৰ ৱেডিং হয় বাট বহুত ভাল লাগিছে আৰু খোৱা বোৱা আইটেমছবোৰ বহুত ভাল ভাল আইটেমছ দেখিব পাইছোঁ আৰু খাইছোঁ এনজয় কৰিছোঁ বহুতখিনি এনজয় আৰু কৰিছোঁ বৰমাহঁতক কেনেকুৱা লাগিলে কৈ দিয়া অঁ চবেই ঘৰৰ যিমানখিনি মেম্বাৰ্ছ আছে সকলো বহুত মৰম কৰিছে বহুত বহুত বেছি মৰম কৰিছে একদম মানে নিজৰ ল'ৰা বা নিজৰ ছোৱালী নিচিনা মৰম কৰিছে সেই আৰু কিবা আমি হাঁহি আছে কি আৰু হাই গাইজ ৱেলকাম বেক টু মাই চেনেল মাই চেনেল হাৰ চেনেল তোমাৰ চেনেলৰ নামটো কি সুহানা সুহানা আক্তাৰ অ'কে ফাইন তাৰপিছত মোক কি হৈছে কৈ দিয়া তোমাৰ কি কি হৈছিলে তাই মানে এনে ছোৱালীজনী বহুত ঠাণ্ডা মাণ্ডা হয় ভাল ছোৱালী হয় বহুত মৰমীয়া ছোৱালী হয় কিন্তু মানে ইয়াত অহাৰ পাছত নাজানো বেছি এক্সাইটমেণ্ট হৈছে চাগে বহুত বেছি এক্সাইটমেণ্ট মানে কেনেকুৱা হৈছে তোমাৰ ফিল কেনেকুৱা কৰিছা বহুত ধুনীয়া বহুত ভাল ভাল ফিল কৰিছা কিন্তু অকণমান বেছি হাঁহিছে বহুত বেছি ফূৰ্তি কৰিছে মানে তাই ইয়াত আহি মেলি কেলৈ বেছি মৰম পাই গৈছে আৰু মানে ইমানেই হাঁহিছে তাই মানে নন ষ্টপ হাঁহিছে মানে ক'ব নোৱাৰাকৈ হাঁহিছে ৰাতিপুৱা দিন আমি সকলো ভাবিছোঁ গাইজ শুনি লওক আমি সকলো ভাবিছোঁ যে তাই কিবা এটা হৈছে মানে কিবা এটা মানে কিবা আচৰ লাগিলে নেকি কিবা বাহিৰৰ আচৰ লাগিলে আমি ভাবিছোঁ তেনেকুৱা মানে কিন্তু সেইটো কাৰণে মই মানে কিবা এটা পঢ়ি মেলি পানী মানে অকণ ফুকি মেলি এনেকৈ ছটিয়াই দিলোঁ গাত তাৰপিছত লগালগ কুইক একশ্যন হৈ গ'ল মানে ভাল হৈ গ'ল ৰিলিফ পাই গৈছে ত' সেইটোৱে মানে বহুত ডাঙৰ মেমৰিজ হয় আমাৰ সকলো এটা ডাঙৰ এই আমাৰ বৌ উপস্থিত ইয়াত আমাৰ লয়াৰ বৌ ইয়াত উপস্থিত কিবা ক'ব নেকি আপুনি মোৰ বিষয়ে হাঁহি হাঁহি তোমাৰ বিষয়েনো কি ক'ম তাই অতিকৈ মৰমৰ ছোৱালী আৰু এনজয় কৰি খুব ভাল পায় ডান্স কৰি ভাল পায় গান গাই ভাল পায় আৰু মানুহ খবুৱাই বৰ ভাল পায় এইটো মেইন ৰোল প্লে কৰিছে চ' তাইৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু তাইক ফেমাছ হ'বলৈ আশীৰ্বাদ কৰিব থেংক ইউ ফেমাছ থেংক ইউ অল অভাৰ দি ৱৰ্ল্ডত ফেমাছ হ'ব লাগে অকল অসম বুলি নহয় হয় নাই তাই ইমানেই কষ্ট কৰিছে আৰু বহুতখিনি ভিডিঅ'জ আহি থাকিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়া মানে ভিডিঅ'জবোৰ আপুনি পাই থাকিব ঠিক আছে নমস্কাৰ মোক কেনেকুৱা লাগিছে কাইলৈতো তুমি যোৰহাট যাবা মই দেৰগাঁও গুচি যাম মনটো বৰ বেয়া লাগিছে ইমান দিনে একেলগে সময় কটালোঁ আমাৰ স্পেণ্ড কৰা সকলোবোৰ মেমৰিজ মিছ কৰিম বহুত আৰু নেক্সট আকৌ লগ পাম আকৌ এনজয় কৰিম বুলি আশা ৰাখিলোঁ আৰু মোক কেনেকুৱা লাগে তোমাক বহুত মৰম লাগে তুমি আমাৰ কিউট ভণ্টি আৰু এয়া মোৰ মৰমৰ বৌ হয় বৌ নহয় বাৰু বায়ে আৰু ধৰি লওক আমি বৌ নিচিনা নাথাকোৱে ন বৌ কাম ফ্ৰেণ্ড ৰাস্তা সবাইটো সমান ৰাস্তা সেইকাৰণে চলাম অলপ অলপ দিবা পুৰা কমত অলপ অলপ দিবা অলপ অলপ ইফালে আৰু মনত থকা অলপ গৈ থাকা না গৈ থাকা একো নহয় এইফালে বেছি দিবা য'ত সোমাব সোমোৱা গুড ভাল ন আকৌ ইমান সমান সমান কৰি দিয়া সমান কৰি দিয়া সমান অঁ এটা সোমোৱা এক্সট্ৰা আনি দিবা গৈ নিদিয়া এক্সট্ৰা দি দিয়া এইটো বস্তু এতিয়া কিন্তু সমান পায় সমান আন্দাজটো কেনেকৈ সমান না এই বস্তু যেতিয়া সমান হ'ব সমান পায় এইটো চাওক বেকা মাৰিছে এইটো এইটো সমান এইটো এনেকুৱা গাড়ীখন সমান আছে কেনেকুৱা পাবা এইটো এতিয়া সমান হৈ বাৰ দুটা অঁ সেইটো সমান বাৰ দুটা হাত আৰু এয়া ফাৰ্ষ্ট টাইমৰ কাৰণে মই গাড়ী চলাইছিলোঁ কেকাই মোক শিকাই দিলে আৰু অকলে এবাৰ ট্ৰাই কৰিলোঁ বহুত ভাল লাগিলে আৰু তাৰপিছত আমি তিনিচুকীয়া টাউনলৈ ওলাই গ'লোঁ শিৱৰাত্ৰি চাবলৈ বুলি আৰু তাৰ কিছু দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ
সেই গাইজ এতিয়া আমি ব্ৰেক ডান্সত উঠিছোঁ। এয়া হ'ল বৌ, এয়া কেকা দুজন, আৰু আমি সকলোৱে ইয়াত বহুত এনজয় কৰিছোঁ। আৰু মই মোৰ লাইফত ফাৰ্ষ্ট টাইমৰ কাৰণে তিনিচুকীয়া গৈছিলোঁ। তিনিচুকীয়া গৈ বহুত ফুৰিলোঁ, মেলা আহিলোঁ, শিৱৰাত্ৰি চালোঁ, বহুত ভাল লাগিল। আৰু বৌহঁতি কেকাহঁতি মোক বহুত ফুৰালে, আৰু এই ভিডিঅ'টোৰ যোগেদিয়ে মই কেকাহঁতক আৰু বৌক থেংকছ কৈছোঁ। থেংকছ বৌ আৰু কেকা, আপোনালোকে মোক ইমান মৰম কৰিলে আৰু ফুৰালে। আৰু ভিডিঅ'টো আগলৈকে চাই যাওক, বহুত ভাল লাগিব আপোনালোকৰ। মেলাৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। আৰু এয়া হ'ল নেক্সট দিনা, আমি বিয়ালৈ যাবলৈ ৰেডি হৈ আছোঁ। আৰু বিয়ালৈ যোৱাৰ আগতে আমাক ওচৰৰে দাদা এজনে চাহ খাবলৈ মাতিলে, আৰু ইয়াতে আহিলোঁ আমি। আহি পেলাই আপোনালোকৰ লগত বস্তু এটা শ্বেয়াৰ কৰিম। এয়া চাওকচোন, পাঞ্জাৱী ষ্টাইলত চিংৰা আৰু চোলা মিক্স কৰি খায়, এনেকৈ ভাল লাগে। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তাকে। ইয়াৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। আৰু বিয়াৰ ভিডিঅ' এটা আছে, সেইটো আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম, চাব, ভাল পাব নিশ্চয়। আৰু কেনেকৈনো এসপ্তাহ গ'ল ধৰিবকৈ নোৱাৰিলোঁ। বহুত ফূৰ্তি কৰিলোঁ, ফুৰিলোঁ, আৰু ইমান মৰমীয়াল বৰমা, বৰমা, সকলো নানী, কেকাহঁত, বৌহঁত চব ইমান মৰমীয়াল, কেনেকৈনো সময়কণ গ'ল ধৰিবকৈ নোৱাৰিলোঁ। আৰু নেক্সট কেতিয়া আহিব পাৰোঁ নাজানো। আৰু এইখিনি ভিডিঅ' এটা স্মৃতি হিচাপে, মেমৰিজ হিচাপে ইয়াত সাঁচি থ'লোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।